এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ভালেই আছে। মোৰ বৰ্তমান ভালেই। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভাতকেৰেলাৰে আজি মই আপোনালোকক কি বনাই দেখুৱাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদিহে ভাল লাগে লাইক এটা কৰিব, লগতে কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ দাইল উতলি আছে। এতিয়া উতলি থকা দাইলখিনিতে মই ভাতকেৰেলাকেইটা দি দিম। মানে ভাতকেৰেলাকেইটা 70% সিজিবলৈ দিম। সম্পূৰ্ণ নিসিজিলেও হ'ব ভাতকেৰেলাকেইটা। এতিয়া ভাতকেৰেলাৰ পুৰ বনাবলৈ মোক লাগিব প্ৰথমে এটা পিঁয়াজ, জলকীয়া 4টা, জ্বলাটো আপোনালোকৰ জোখমতে দিব আৰু আদা, নহৰু আৰু এইখিনি সৰিয়হৰ গুড়িখিনি মই তিয়াই থৈছোঁ। এতিয়া আদা, নহৰু, জলকীয়া আৰু পিঁয়াজৰ এটা পেষ্ট কৰি ল'ম। সৰিয়হৰ গুড়িখিনিৰ লগতে মই দি দিম এতিয়া এয়া জলকীয়া গুড়ি, এয়া হালধি, এয়া ধনিয়া গুড়ি, এয়া জিৰা গুড়ি আৰু অকণমান গৰম মছলা। এয়া ভাতকেৰেলা বইল হৈ গৈছে। খুব বেছি সিজিব নালাগে। বাহিৰৰখিনি যদি বেছিকৈ সিজি যায় তেনেহ'লে পিছত পুৰ বনাবলৈ মানে অলপ অসুবিধা হয়। গতিকে 70% মান সিজি যাওঁতে এইখিনি নমাই ল'ব লাগে। এতিয়া বইল কৰি লোৱা ভাতকেৰেলাকেইটা মই এনেকৈ চুৰি এখনৰ দ্বাৰা এনেকৈ ফালি ল'ম। সম্পূৰ্ণ ফালি নিদিওঁ। এয়া দেখিছে নহয়, এনেকৈ থৈ দিম আৰু এনেকৈ চামুচ এখনেৰে ভিতৰৰ গুটিখিনি এনেকৈ উলিয়াই আনিম। এনেকৈ সাৱধানে ওলাব। প্ৰথমতে অলপ আপোনালোকৰ দিগদাৰ হ'ব, পিছলৈ পাৰিব। এয়া দেখিছেনে, ভিতৰৰ গুটিখিনি মই ওলাই আনিছোঁ এনেকৈ। এয়া এনেকৈ থৈ দিম। আকৌ এইটো এনেকৈ ফালি ল'ম। এয়া এটা হ'ল, দুটা হ'ল, ঠিক এইটোৱে মই 3টা এনেকৈ উলিয়াই ল'ম ভিতৰৰখিনি। কেতিয়াবা আপোনালোকৰ এনেকৈ দুফাল হৈ গ'লেও চিন্তা নাই, কোনো চিন্তা নকৰিব। দুফাল হৈ গ'লে এনেকৈ উলিয়াই ল'ব। এইকেইটা দুফাল কৰিও মই বনাই দেখুৱাম এটা, আৰু দুটা গোটাকৈ বনাই দেখুৱাম। এতিয়া তেলখিনি গৰম হৈ যোৱাৰ লগে লগে মই তেলত ক'লা জিৰা দিলোঁ। তাৰপিছত দি দিম পিচি থোৱা কেঁচা মছলাখিনি। এতিয়া কেঁচা মছলাখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া মছলাখিনি ভজা হৈ গৈছে। এতিয়া সৰিয়হৰ গুড়িৰ লগত তিয়াই থোৱা শুকান মছলাৰ মিশ্ৰণটো এতিয়া দি দিলোঁ। এইখিনি ধুনীয়াকৈ মিলাই ল'ম। এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম। এতিয়া ভাতকেৰেলাৰ ভিতৰৰ পৰা যে উলিয়াই ৰাখিছিলোঁ এই লগতে মিলাই দিম, ধুনীয়াকৈ ভাজি ল'ম।
এইখিনি একেবাৰে শুকান কৰি ভাজিম। এতিয়া একেবাৰে শেষত জোখমতে নিমখ দি দিম। নিমখখিনি দি ধুনীয়াকৈ মিলাই দিম। মিলাই লৈ মিশ্ৰণটো নমাই ল'ম। এতিয়া ইয়াতে এচামুচ বেচনত অকণমান পানী মিলাই দিম। এইখিনি থাকক লাগিব। এতিয়া এয়া দেখিলে নহয়, ইয়াৰ ভিতৰত এয়া ভাজি লোৱা মছলাখিনি এনেকৈ ভৰাই দিম। কেতিয়াবা যদি আপোনালোকে ভাতকেৰেলাৰ ভিতৰৰ অংশখিনি এৰাওঁতে ভাতকেৰেলাটো ভাঙিও যায়, তেনেহ'লে চিন্তা নকৰিব, এনেকৈ দুফাল কৰি ল'ব। দুফালত এয়া এনেকৈ ভৰাই দিব। এনেকৈ ধুনীয়াকৈ টিপি টিপি ভৰাই দিব। হৈ গ'ল। বাকীকেইটাও তেনেকৈ কৰি ল'ম। এতিয়া এই মছলা লাগি থকা অংশটোত আমি ইয়াতে বেচনকেইটা এনেকৈ দি দিম। ইমান পনীয়া হ'ব নালাগে। ইয়াতো দি দিম এনেকৈ। এতিয়া তেলখিনি গৰম হৈ যোৱাৰ লগে লগে ভাতকেৰেলাকেইটা তেলত ফ্ৰাই কৰিম। এটা সাইড ভাজা হৈ গৈছে, আনটো সাইড উল্টাই দিওঁ। এয়া ৰেডি হৈ গ'ল ভাতকেৰেলাৰ পুৰ। দেখিছেনে কালাৰ কিমান ধুনীয়া হৈছে। এয়া লাহে লাহে উল্টাই দিলোঁ, চবপিনে ভজা হৈ গৈছে। এয়া ধুনীয়া হৈছে। ফ্ৰেণ্ডছ, আপোনালোকেও বনাই খাব ঘৰত, খুব টেষ্টি হয়। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক